ও টিংকু টিংকু অ ৰিংকু বেলেগ দেখোন ঘৰ কিন্তু বৰ মজা লাগিছে দেই। ক'ৰ পৰা আহিলি? মই মানে এইফালে গৈছিলো, তোমাক ইয়াত বহি থকা দেখি সোমাই আহিলো। কিবা হয়? কোন? নহয় তই ইয়ালে। কিবা হয় মানে তুমি মোক বেলেগ কৰি পেলাইছা হয়নে? মই মানে তোমাৰ একো নহয়। নহয় মইতো সেই বুলি কোৱা নাই, মানে হেৰি। মই বোলো টিংকুৰ ঘৰটো আজিলৈকে দেখা নাই, মই নাজানো নহয় এইটো তোমাৰ ঘৰ বুলি। তোমাক বহি থকা দেখি মই সোমাই আহিলো। ঘৰটো যেনে তেনে হ'লগে আৰু দেই। হ'লগে ন? ঘৰটো আচলতে মিস্ত্ৰীয়ে বনাইছে। মিস্ত্ৰীয়ে নবনাই ক'ৰ ডক্তৰে বনাব নেকি? হ'ব বাৰু, মিস্ত্ৰী ক'ৰ? মিস্ত্ৰী তোৰ এজন আছিলে বেংগলোৰ, এজন আছিলে কলিকতাৰ, এজন আছিলে সেইজনে ভালকে অসমীয়া ক'ব নাজানে, সেইজন আমেৰিকাৰে হ'ব নেকি, মই ইমান সোধা নাই। আমেৰিকাৰ পৰা ঘৰ বনাইছেহি? আহিছে তাৰ পৰা আহিছে, খৰচো বহুত হৈছে। এইটো তোৰ 20,000। 20,000? মোৰ ভুল হৈছে, এইটো তোৰ 20 লাখ, 25 লাখ, 30 লাখ হৈছে নেকি? ইমানলৈকে মই হিচাপ ৰাখিলো, বাকীখিনি মানে মই হিচাপ ৰখা নাই, বাকীখিনি আমাৰ মাইকী মানুহে হিচাপ ৰাখে। মই পইচাটো আনি তেওঁক দি দিওঁ, তেওঁ দি থাকে ক'ত কিমান খৰচ হয়। আমাৰ নবৌ আছে নাই? নবৌ নবৌ আছে। চিনাকি নাই হোৱা নহয় আজিলৈকে? হেৰা, আমাৰ ৰিংকু আহিছে, ই চিনাকি হয় বোলে, অকমান আহিবাচোন। শুনিবগে ন? এইটো মাতেৰে শুনিবগে? শুনিব। হেৰি নহয়, চাহ একাপ বনাবলৈ কোৱা। চাহ খাবি? আহিছো যেতিয়া চাহ খাই যাম। চাহ খাবি? সেই ভাত খাই আহিছ নেকি? ভাতটো মানে ৰাতিপুৱা কেইটামান খালো। এতিয়া সময়ো হৈ আহিছেতো। তই আকৌ গৈ খাবিগে ন? হেৰি নহয়, ঘৰ বনোৱাৰ পিছত প্ৰথম আহিছো, ভাতকেইটা পাৰিলে ইয়াতে খাই যাওঁ বুলি ভাবিছো। ভাতটো ইয়াতে খাই যাবি? ইয়াতে খাই যাম। খাই যাবি। হেৰি, ই বোলে ভাতো খাই যাব। খাম আজি। কোমোৰা খাও নহয়? চলি যাব দিয়া। এই কোমোৰা এটা আছে নহয়, সেই চাইডটো যে গেলিলে, গেলা অংশটো আকৌ পেলাই দিবা। আৰু মাইনাই ডাইনিং টেবুলৰ ওপৰত ৰাতিপুৱা হেৰি কৰিছিলে, সেইবোৰ চাফা কৰি পেলাবাচোন, এইটোৱে আকৌ বৰ ঘিণ কৰে। নহয়, মই সেই ভাত নাখাও নেকি? ৰ খাই যাবি। নহয়, মই যাওঁ। ৰবি, ভাত খাই যা। নহয়, মই যাওঁগে। ৰবি, তয়ে ভাত খাই যাম বুলি কলি, এতিয়া আকৌ যাওঁগে বুলি কৈছ যে? নহয়, মোৰ দেৰি হৈছে, মই বেলেগ এফালে যাব লাগিব। ৰবি। আপোনালোকে কিহৰ ইমান চিঞৰ বাখৰ কৰি আছে? ৱাহ, ল'ৰা কিন্তু বহুত ডাঙৰ হ'ল দেই। তোমাৰ নামটো কি? কভিড কি? কভিড গগৈ। মই আকৌ 19 বুলি ভাবিছিলো। ভাল নাম ৰাখিছা দেই। শুবলৈ শান্তি নিদিয়ে আপোনালোকে, ইয়াৰ পৰা যাওক। এইটো আকৌ কেনেকুৱা ব্যৱহাৰ? নহয় মানে চেনি অকণ বিচাৰি আহিছিলো ইহঁতৰ ঘৰত। এইটো মানে তোমাৰ ঘৰ নহয়? তই কবলে মোক সুবিধাই নিদিলি। ইয়াৰ পৰা যাওক। যাওঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেন্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।